পাঠ্যপুথি সলনি হ'ল তেনেকৈ থাকি ইতিমধ্যে BTCৰ পৰা আৰু কিছু অগ্ৰমণি ভূমিকা ল'লে। তেতিয়া BTCৰ এডিশ্যনেল চিফ প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰ মুছাহাৰীৰ পৰা এখন আমি নটিফিকেশ্যন পালোঁ গভৰ্ণৰ অৰ্ডাৰ যে BTCৰ পৰা এখন NOC দিব লাগে যে কোনখন স্কুলে বড়ো মাধ্যমটো গ্ৰহণ কৰিব। আকৌ তেনেকৈ ধৰক চেগা চৰুকৈ চলি থাকে। কিন্তু আমাৰ অতি সৌভাগ্য আৰু আমি এই মুহূৰ্তত নাম ল'ব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ, কাৰণ এই তামোলপুৰেই তাৰ সাক্ষী। 2022 চনৰ 3, 4, 5 মে'ত বড়ো সাহিত্য সভাৰ সম্ভৱতঃ এসষ্ঠিত অধিৱেশন এই তামোলপুৰতে অনুষ্ঠিত হৈছিলে। তাত আমাৰ মাননীয় মুখ্যমন্ত্ৰীদ্বয়ে তেওঁ ঘোষণা কৰি দিলে যে উচ্চতৰ মাধ্যমিকতো বড়ো মাধ্যম প্ৰৱৰ্তন কৰা হ'ব। আৰু সেই তেওঁৰ কথাই আমাৰ কাৰণে এটা অৰ্ডাৰ হৈ পৰি সকলো তৎপৰ হৈ পৰিলোঁ। বড়ো সাহিত্য সভা বা অন্যান্য সকলো তেনেদৰে তাত জড়িত হৈ পৰিল। আৰু তাৰপিছত আমি খুব সচেতনভাৱে 2022 চনৰ সেই তেতিয়াৰে 26 জুলাই মে' অধিৱেশনখন হ'ল। 26 জুলাই তাৰিখে আমি এখন আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত এখন যথেষ্ট গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিলোঁ। সেই সভাত চেবাৰ পৰা আছিলে, যিহেতুকে চেবাত আপ টু মেট্ৰিকলৈকে বড়ো মাধ্যম আছে। চেবাৰ পৰা আহিছিলে অফিচাৰ, গুৱাহাটী ইউনিভাৰ্চিটি বড়ো ডিপাৰ্টমেণ্ট, কটন ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তাৰপিছতে বড়ো সাহিত্য সভা, বড়ো পাব্লিকেশ্যন ব'ৰ্ড, অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন, অল বড়ো উমেন ৱেলফেয়াৰ ফেডাৰেশ্যন, বড়ো ৰাইটাৰ্ছ একাডেমি আৰু বিভিন্ন উচ্চতৰ মাধ্যমিক স্কুলত থকা বড়ো বিষয়ৰ শিক্ষক, এনেকৈ আটাইবোৰে লৈ আমি এখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিলোঁ। সেই আলোচনাত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে বড়ো সাহিত্য সভাই এই পাঠ্যপুথিখিনি পাণ্ডুলিপিখিনি যুগুত কৰাত আগভাগ ল'ব। আৰু সেই মৰ্মে আমি বড়ো সাহিত্য সভাৰ লগত সঘন যোগাযোগ ৰাখিলোঁ। আমাৰ পৰা আমি যিখিনি ষ্ট্ৰাকচাৰ লাগে, ধৰক পাঠ্যপুথি এখন লিখিবলৈ অকল একাডেমিকনে লিখি দিলেই নহ'ব, তাত আকৌ এজন কোঅৰ্ডিনেটৰৰ দৰকাৰ, সমন্বয়ক এজন এডিটৰৰ দৰকাৰ। এনেকুৱা গোটেই পাৰালিখনতো আমি জনালোঁ। আৰু সেই মৰ্মে বড়ো সাহিত্য সভাই যথেষ্ট আগভাগ লৈ কামখিনি আৰম্ভ কৰিলে। ইতিমধ্যে 8 নৱেম্বৰ 2022 বৰচুকত তেওঁলোকে এখন ৱৰ্কশ্বপ অনুষ্ঠিত কৰিলে, কৰ্মশালা। সেই কৰ্মশালাত কিছু যিখিনি আমাৰ অলপ আগবাঢ়িছে সেইখিনি অকণমান আৰু অকণমান মসৃণ কৰা হ'ল। এইখিনিটাই গভৰ্ণৰৰ অৰ্ডাৰ দ্বাৰা আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনে এখন আকৌ নটিফিকেশ্যন দিলে যে বড়ো মিডিয়ামটো অসমৰ HS স্কুলত প্ৰৱৰ্তন হ'ব লাগিব। আকৌ তাৰপিছত বড়ো সাহিত্য আৰু এখন ৱৰ্কশ্বপ সম্ভৱতঃ পাতিছিলে গৌৰেশ্বৰত 17-18 ফেব্ৰুৱাৰী 2023 চনৰ 17 ফেব্ৰুৱাৰী আৰু এখন কৰ্মশালা, যথেষ্ট বহল বিশেষ কৰ্মশালা কৰিছে। কাৰণ যিখিনি পাঠ্যপুথি আজি একেবাৰে মসৃণ ৰূপত মানে নগণে সজাই দিয়া কোমলবোৰ উলিয়াই আজি সেই মুহূৰ্তটো আহিছে। কিন্তু তাৰ আগত যিখিনি প্ৰস্তুতি, সেই প্ৰস্তুতিখিনিও আছিলে যথেষ্ট প্ৰত্যাহ্বান, যথেষ্ট দীঘলীয়া। সেই প্ৰস্তুতিখিনি কৰ্মশালাখনে যথেষ্ট অৰিহণা যোগাইছে। গৌৰেশ্বৰত গৈছিলে, গৌৰেশ্বৰ টাউন কমিউনিটি হলত 17-18 ফেব্ৰুৱাৰী এই বছৰৰে। তাৰপিছত আকৌ আমি আমাৰ অফিচত আলোচনা সভা আয়োজন কৰিছোঁ 2023 চনৰ 19 মে'। তেতিয়া সেই আকৌ গোটেইখিনি আৰু কিমানখিনি ভালকৈ বতৰটো আকৌ থাকিব নেকি সেইখিনিৰ কাৰণে আজিকালি চাবলৈ আমি কৰিলোঁ। গোটেইখিনি যেতিয়া প্ৰায় হৈ গ'ল, প্ৰায় লিখিছিলে আৰু মেট্ৰিক পৰীক্ষাৰো যিহেতু ৰিজাল্ট দিলে, তেতিয়া আমাৰ কাউন্সিলৰ ফালৰ পৰা এখন নটিফিকেশ্যন আমি গোটেই অসমৰ বিদ্যালয়বিলাকলৈ উলিয়াই দিলোঁ, য'ত আমাক কোৱা হৈছে আমাৰ বড়ো মাধ্যম যদি কোনোবাই ছাত্ৰ ছাত্ৰী ল'ব বিচাৰে তেন্তে কাউন্সিলে সেইটো ইমপ্লিমেণ্ট কৰিবলৈ সভা অনুষ্ঠিত কৰিব। তাত কেইটামান বিষয় আমি কৰি ল'লোঁ। বিষয়কেইটা আছে হিষ্ট্ৰী, ইতিহাস, ভূগোল, শিক্ষা, দৰ্শন আৰু তৰ্ক, অৰ্থবিজ্ঞান, ৰাজনীতি বিজ্ঞান, পৰিৱেশ বিজ্ঞান, গণিত আৰু চবেই উন্নয়ন। মূলতঃ এইকেইটা বিষয়ৰ যিহেতু পাঠ্যপুথি বেছি প্ৰস্তুত হৈ উঠিছে, গতিকে ইনিচিয়েলি এই বছৰৰ কাৰণে আমি কোৱা নাই যে অকল আৰ্টছ ষ্ট্ৰীমৰ কাৰণে, আমি কৈছোঁ আৰ্টছ, ছায়েন্স, কমাৰ্চ, প্ৰফেশ্যনেল সকলোৰে কাৰণে বড়ো মাধ্যম। কিন্তু যিহেতু মূলতঃ এইকেইটা বিষয় প্ৰস্তুত হৈছে, সেইকাৰণে আমি ইনিচিয়েলি আৰ্টছ ষ্ট্ৰীমৰ কাৰণে, কলা শাখাৰ কাৰণে বড়ো মাধ্যমৰ প্ৰৱৰ্তন কৰিবলৈ 2023 যোৱাকালি
আজিৰ পৰা আমাৰ ক্লাছ আৰম্ভ হৈছে 1 তাৰিখৰ পৰা। গতিকে 1 তাৰিখৰ পৰা ছাত্ৰ ছাত্ৰীয়ে বড়ো মাধ্যমত এই পাঠ্যপুথিখিনি কিতাপখিনি যাতে পঢ়িব পাৰে তাৰ কাৰণে প্ৰস্তুত কৰি এই কিতাপখিনি দিছোঁ। আৰু সেই নটিফিকেশ্যন ওলাইছে 26 মে 2023 চনত। তাৰপিছত যেতিয়া এই কিতাপখিনি পাণ্ডুলিপি প্ৰস্তুত কৰি গতিকে কিতাপখিনি ছাত্ৰ ছাত্ৰীৰ হাতলৈ যাব পৰা একমাত্ৰ মাধ্যম হৈছে আমাৰ প্ৰকাশক গোষ্ঠী। আমাৰ কাউন্সিলৰ টেণ্ডাৰৰ যোগে কৰা এম্পেনেট পাব্লিছৰ এখন তালিকা আছে, তাৰ মাজৰ পৰা আমি বাছি লৈছোঁ কিছু পাব্লিছাৰ যিসকলে এই পাঠ্যপুথিখিনি খুব কম সময়ত মানে একেবাৰে যেতিয়া সম্পূৰ্ণ প্ৰস্তুতি হ'বলৈ হৈছে তাত অকল পাঠ্যপুথিখিনি লিখি দিয়াৰ পিছতো বিভিন্ন কথা থাকে কভাৰ থাকে এতিয়া গোটেইখিনি কৰোঁতে কৰোঁতে জুলাই একেবাৰে শেষ পৰ্যায় পাইছে। একেবাৰে আপোনালোকে আচৰিত হ'ব, হয়তো খুব বেছি 3 দিন বা 4 দিন তাতকৈ বেছি নহয়। আৰু এগৰাকী পাব্লিছাৰে মাত্ৰ 2 দিনত মানে 29 তাৰিখে মহাৰাষ্ট্ৰ 29 তাৰিখে গধূলি তেওঁ মেনেজিমেণ্টৰ চিঠিখন পাইছে। তাৰপিছত তাৰ লগত চেকিং কৰিছে, কৰি যোৱাকালি গধূলি কিতাপখন মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে একেবাৰে প্ৰস্তুত কৰি দিছে। গতিকে ইমান কম সময়ত আমাৰ প্ৰকাশক গোষ্ঠীয়ে কামখিনি কৰিছে, তেওঁলোকে ব্যৱসায়ৰ কথা ভবা নাই, তেওঁলোকে অসমৰ মাত্ৰ ছাত্ৰ ছাত্ৰীৰ কথা ভাবিছে আৰু সেইকাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত এই গোটেইখিনি আছিলে আমাৰ অফিচিয়েল প্ৰচেছ, কিন্তু এইখিনি ইয়াৰ পৰ্যায়লৈ আনিবলৈ বড়ো সাহিত্য সভাৰ 3গৰাকী ব্যক্তি মই এনেদৰে মানে ৰাতিপুৱা দেখিছোঁ, আচৰিত হৈছোঁ। ৰাতিপুৱা যদি মাতিছোঁ অফিচলৈ, ৰাতিপুৱা আহিছে, গোটেই দিনটো মোৰ অফিচত বহি পেলাই কাম কৰি কৰিছে, ৰাতি কথা পাতিছোঁ, পিছদিনা ৰাতিপুৱা শুনিছোঁ আকৌ 6টা বজাত একে কামতে লাগি গৈছে। সেই 3গৰাকী ব্যক্তি বিনয় নাৰ্জাৰী, কামেশ্বৰ বড়ো, সীতাৰাম বৰচৰাই, তিনিওকে মই আঁতৰৰ জনাইছোঁ। 3গৰাকী ব্যক্তি এই প্ৰকাশকৰ ওচৰত মানে যদি তাৎপাতি কাঢ়িছে, মোৰ ওচৰলৈ গৈছে, মই শিক্ষা কৰিছোঁ, দৌৰি দৌৰি প্ৰকাশকৰ ওচৰলৈ গৈছে, আকৌ আহিছে, আকৌ কিবা মানে এক্সপাৰ্টৰ ওচৰলৈ গৈছে, তেওঁলোকৰ এনেকুৱা লাগিছে যে কেতিয়া খাইছে কেতিয়া শুইছে, মোৰ সন্দেহ হৈছে কিছু ভিতৰত কিছু নেকি। গতিকে ইমান ন্যায় নাপাৰি সকলোৱে লাগিছে, কিন্তু তাক ক'ব লাগিব আপোনালোক ৰাইজৰ যথেষ্ট উৎসাহ আৰু অৰিহণা আছে। সকলোৰে উৎসাহ অৰিহণাৰ বাবেই আজি এই দিনটো আহি পৰিছে। মই ভাবোঁ এই তামোলবোৰ এক ইতিহাস হৈ ৰ'ব, কাৰণ ইয়াতে একত্ৰিত অধিৱেশনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছিল আৰু ইয়াতে আজি এই পাঠ্যপুথিখিনি উন্মোচন হ'ব ছাত্ৰ ছাত্ৰীৰ বাবে। গতিকে আপোনালোকৰ সহায় সহযোগিতা লাগিব। আৰু এটা কথা প্ৰথম পৰ্যায়ত এনেকুৱা হ'ব পাৰে যে যদি ইংৰাজী মাধ্যমতে কিতাপখিনি লৈ আছে, আপোনালোকে ক'ব লাগিব বড়ো মাধ্যমত লওঁ, ক'ৰবাত ভুল কৰি থাকি যাব পাৰে, প্ৰথমবাৰৰ কাৰণে কৰা কথা, আমাৰ ভুল হোৱাটো স্বাভাৱিক। গতিকে যিমানটো ভুল হৈছে সেইটো প্ৰত্যক্ষ কথাত আমাক কাউন্সিলক বা বড়ো সাহিত্য সভাক জনালে ভাল পাওঁ, কাৰণ সেইখিনি লৈ ৰৌ কৰি ক'ৰবাত মিডিয়ালৈ লৈ পেলাই কৰাতকৈ আমি আমাক সকলোৱে একত্ৰিত হৈ কাম কৰিছোঁ। এনেকুৱা নহয় যে নামটো অকল বড়ো সাহিত্য সভা, এনেকুৱা নহয় যে নামটো অকল উচ্চতৰ মাধ্যমিক শিক্ষা মহলৰ বা এনেকুৱা নহয় যে নামটো অকল প্ৰকাশক কৰিছোঁ। সকলোৱে মিলি যিহেতু আমি এটা পৰিয়ালৰ দৰে কাম কৰিছোঁ, গতিকে আমি বিচাৰি আমাৰ উঠি অহা প্ৰজন্মৰ বাবে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে, তেওঁলোকৰ ভৱিষ্যতৰ বাবে আমি আমাৰ মাজত দোষ ত্ৰুটিবোৰ শুধৰাই আৰু ইয়াতে উন্নত ধৰণৰ কিবা কৰিব পাৰোঁ নেকি। আৰু আমি আশা কৰিছোঁ ইয়াত মাত্ৰ 9টা বিষয় দিয়া হৈছে, 9টা বিষয়ৰ লগত আমি যাতে অহা বছৰ আৰু 9টা বিষয় সংযোজন কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিছোঁ। আৰু কিতাপখিনি এই বছৰৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে কিনিব লাগিব। পৰৱৰ্তী সময়ত কি হয় আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী আছে বা আমাৰ অসম চৰকাৰ আছে, যেনেকৈ সিদ্ধান্ত ল'ব সেইখিনি আমি ক'ব নোৱাৰোঁ। আমাৰ কামটো হৈছে একাডেমিক কামটো যে ছাত্ৰ ছাত্ৰীৰ বাবে আমি পাঠ্যপুথিখিনি সুলভ কৰি তোলা। গতিকে সেই ফলতে আজি এই দিনটো আমি কৰিছে আৰু আপোনাক ধন্যবাদ জনাইছোঁ। ইমান গৰমতো ইয়াতে আহিছে, একমাত্ৰ এটাই উদ্দেশ্য যে আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ উঠি অহা প্ৰজন্মসকল, সকলোকে ধন্যবাদ জনাই বক্তব্য সামৰিছোঁ। সম্পাদক মহোদয়ক অনুৰোধ কৰিলোঁ এজনী যাব ইয়াতো
pagdidikan. Saya berdoa si Gopeng Dwi IAS Baksa kami semua jadi manusia Artinya ini sektor yang ada kawal itu, artinya pembahasan yang ada, semua orang itu kawal itu. Kawal itu IAS Baksa ini. Mesti kawalan sudah ini, markoran ini perlu berapa? Artinya mesti kalau প্রথম বারে ইকোনমিক সেক্টর থেকে খবরে আদিটা লোকের কাছে আসলে সময় নিয়ে খবর নিয়ে যায় ওই এই সময় আমার ম্যাডাম অজুরমা চৌধুরী আসবে সেই অঙ্ক যেটা আমার মধ্যে আছে এখানে পরে এই সময় এখানে থিওরি তাই যারা চাই Orang-orang yang kami yang kali ini sesuatu yang kami lakukan ini, apabila kami semua orang yang jangan ada kami lagi, apabila kami ada semua orang, orang-orang yang kami yang kali doktor kronologi terjadi, kita kami jadi orang baru, itu kita ada dua. Semua kabarnya mungkin ada seberapa dari dengan di negeri apa ini bahaya dari jatuh kita kabar semua saya tidak ada yang kabarnya ada yang berbahasa lain semua orang ada awasi saya mungkin ada apa dia semua bisa itu apa bisa Raja dalam kakak ini dari Nanggo Hawa Pagi dari Mayong Bukul Baik dari Baik Polai Sijak Kekeunai Hawa Pagi dan Eko Kekeunan Musli Jogori Sekolah Promo Manian Sendiri Keran Kalipan ini Disakri Jika ini aku kamu menambah, oh ya. Video kamu, video kamu, video kamu, video lah. Marina apa dia? Video orang tu dia orang baru dimakai, jadi besok selesai. Lalu kami publisher dia tu juga bisa. Ini sih kita bisa. Cuma manusia dia mau berapa? Kalau apa dia nak macam tu, ini apa ni guys kita. Dia mau buat Hiren bol bahai and the next one আমি আইছো রাজধানী থাকায় সারসংখ্যক বিজ্ঞান statistics for economics দীপেন দাস আমার ডেলিগেশন আইছে মাননীয় আমি তেখেতক প্ৰথমতে এখন আৰণেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতে হ'ল মাননীয় ইণ্ডিয়ান বৰগোহাঁই এইচ ডি ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন এডুকেশ্যন অৰ্থাৎ চেনেল লাগে লিখা আছে চেণ্টাৰ
गिबियावनो बे बेखेवनाय जाबाय। আহিব লাগে মই দেখা পাইছোঁ মানুহেও ডিফেন্ডাৰ যাব আহি আছে বিষয় ষ্টেটিষ্টিক ৰাজনীতি থাকাই চান্সৰ বিজ্ঞান আইডা सोलोंथाइ मानोना साबेसे साबायखर थाबाय नेक्स्टआव जों फैदों रांखान्थिनि थाखाय सानसरखम बिगियान स्टेटिस्टिक्स फर इकनमिक्स माननीय दीपेन दासदेवक आमार মাজত পাইছেনি তেখেতক আৰম্ভণিৰে সম্বোধন জনাব দীপেন দাস লেখাটা হয় এইখন উন্মোচন কৰিব আমাৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ ডেপুটি ছেক্ৰেটাৰী একাডেমী মাননীয় বাইদেউদেৱে বাইদেউলৈ ধন্যবাদ থাকিল এইবাৰ আমি উন্মোচন কৰিব বিচাৰিছোঁ আবহাৱা সোৰক্ষা এনভাইৰনমেণ্টেল এডুকেশ্যন এইখনো মাননীয় দীপেন দাসদেৱে উন্মোচন মানে পাব্লিছ কৰিছে গতিকে এইখন উন্মোচন কৰাৰ কাৰণে মাননীয় নরেন ইসলামী মহোদয়ক মই অনুৰোধ কৰিছোঁ সাদরে ধন্যবাদ থাকিল এইবার আয়োজিত আমি বোম জালিমিনী আইডাফল পাব্লিছাৰ কিতাপ সমালয় কুশল শৰ্মা যদি আহি পাইছে আহিব লাগে কুশল শৰ্মা মাল ভোগ এতিয়া এইখন উন্মোচন কৰাৰ কাৰণে আমাৰ মাননীয় আমাৰ তামোলপুৰ সমষ্টিৰ বিধায়ক মহোদয় জলেন দেৱাদেৱক মই অনুৰোধ কৰিছোঁ
एबार बेखेवनाया जुक्ति बिगियान आरो सानथौ जुक्ति बिगियान आरो सानथौ नारायण केजरीवाल लरा एसे देउताको अलग उठिको लाउन हाने और ऐसे आयुष केजरीवाल बे बिजाबखौ लेखानो थाखाय मानोना जोंनि दुलाराय बर' फरायसा आफादगिरि दिपेन बर' बिथांखौ आङो गुरैयै खावलायो बे खेबाव जों गांनै बिजाबनि गेजेरजों बेखेवनो सानदों आरो बेखौ बेखेवदों मानोना बिटिसिनि चिफ प्रभात बर' सार आरो बे गांनै बिजाबानो जाबाय भारतारि संबिजिर आरो राजखान्थि थिरांथा भारतारि संबिजिर आरो राजखान्थि थिरांथा कन्स्टिट्यूशन एक्ट अफ आरो पलिटिकल थिउरि बे गांनै बिजाबखौ सारनि आखाइखौ बेखेवनो थाखाय आं गुरैयै खावलायो आरो पाब्लिशारा जाबाय दिनेश शर्मा एसे ने दिनेश शर्मा आहा नाय হিরণ প্রকাশনৰ আমাৰ স্থানীয় আহিছে তেখেতে হ'ল দিনেশ শৰ্মা আৰু তেখেতৰ ধন্যবাদ থাকিল এবার আছে दानिया जोङो भारतनि मिथिंगायारि आबहावा इन्डिया फिजिकेल एनभाइरनमेन्ट बेखौ बेखेवगोन मानोना आफादगिरि सारखौ खावलायो डक्टर सुरना नार्जारि सारनि आखाइखौ गांसे बेखेवनांगौ Publisher Rekha Publication. I say how. Dinesh Sharma. Apa dia begitu? ধন্যবাদ lagi. आरो गांसे दंबावो बे गांसेया जाबाय मिथिंगायारि बुहुमखौरांनि बिथा आरो बे फान्डामेन्टेल अफ फिजिकेल जिअग्राफि बेखौ बेखेवगोन BKWSनि डिपुटि चिफ मानिना रवि बिगियान आगोल आं बिथांनो बेखेवगोन सासेयानो गांनै
Ay, no, no, no,